প্ৰশ্নটো প্ৰথমে পঢ়িছোঁ যে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেণ্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেণ্টিমিটাৰ। তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল, তলত এনেকৈ 4টা অপশ্যন দিয়া আছে। গতিকে প্ৰশ্নত যে প্ৰথমে কৈছে যে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য, তো সেইমতে আমি চিত্ৰটো আঁকি লৈছোঁ যে এটা বৃত্তৰ আৰু এটা বৃত্তৰ বাহিৰত এটা বিন্দু আমি কিউ, এইটো কিউৰ পৰা এডাল স্পৰ্শক, এনেকৈ স্পৰ্শকটা দিছোঁ, এনেকৈ টি বিন্দুত, টিটো হৈছে স্পৰ্শ বিন্দু আৰু কেন্দ্ৰৰ পৰা আৰু বাহিৰত থকা বিন্দুটো সংযোগ কৰি দিছোঁ। কৰি দিয়াৰ লগে লগে যে প্ৰশ্নত কৈছিলে স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেণ্টিমিটাৰ, তেনেকৈ এইটো আমি লিখি ৰাখিছোঁ, মানে চিত্ৰত মানে লিখি দিছোঁ মই। তাৰপিছে আৰু কৈছিলে যে কেন্দ্ৰৰ পৰা, মানে এইটো কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব, এইটো কিউৰ দূৰত্ব 25 সেণ্টিমিটাৰ প্ৰশ্নত কোৱা মতে চিত্ৰত মই উল্লেখ কৰি দিছোঁ। আৰু টি যিটো আছে এইটো বৃত্তৰ ব্যাসাৰ্ধ হ'ব। গতিকে এইটোৰ মান দিয়া নাই, উলিয়াব লাগে। গতিকে ছাত্ৰ ছাত্ৰীসকলে অতি কম সময়ৰ ভিতৰত, যিহেতু MCQ টাইপত কুৱেশ্যনটো আহিব মেট্ৰিকৰ পৰীক্ষাত, সেইকাৰণে এই প্ৰশ্নৰ উত্তৰ দিবলৈ হ'লে আমি ডাইৰেক্ট ইয়াৰ পৰাই উত্তৰটো দি দিব পাৰিম। যিহেতু এইটো এটা সমকোণী ত্ৰিভুজ হৈ আছে, যে সমকোণী ত্ৰিভুজত দুটা বাহুৰ মান আছে আৰু এটা বাহু উলিয়াব লাগিব। গতিকে সেইটো আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰিম। তো পাইথাগোৰাছৰ সূত্ৰ মতে হয় যে লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ ইকুৱেল এইটো কৰ্ণৰ বৰ্গ। তো এনেকৈ লম্ব, ইয়াত এই চিত্ৰত লম্ব আছে OT, গতিকে OTৰ জেগাত আমি OT লিখি দিম, প্লাছ আৰু ভূমিটো হৈছে গৈ QT, চিত্ৰমতে 24 আছে দিয়া আৰু ওপৰত স্কোৱাৰ। তাৰপিছত কৰ্ণ, এইটো কৰ্ণ হৈ আছে চিত্ৰত 25, আমি 25 লিখি দিম আৰু ওপৰত স্কোৱাৰ দি দিছোঁ। তো OT স্কোৱাৰ ইয়াত থাকি যাব, সিফালে যিটো 25 স্কোৱাৰ আছে এইটো ভাঙিলে হ'বগৈ 625, আৰু এই প্লাছটো বাওঁফালৰ পৰা সোঁফালে গুচি গ'লে সমান চিনৰ, তেন্তে মাইনাছ হ'ব আৰু 24ৰ বৰ্গ হৈছে 576। 625ৰ পৰা 576 বিয়োগ কৰিলে থাকিব 49। তো 49ৰ বৰ্গমূল আমি জানো 7, মানে 49ক লিখিব পাৰি 7 স্কোৱাৰ। তেতিয়া স্কোৱাৰ যদি কেঞ্চেল হয় তেন্তে OT ইকুৱেল টু কিমান হ'ব? 7। গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকৈ অতি কম সময়ৰ ভিতৰত কৰিব পাৰিম, আৰু ময়ো তলত এবাৰ কৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ যাতে সুবিধা হয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। গতিকে ইয়াৰ পৰা চাই ছাত্ৰ ছাত্ৰীসকলে কৰিলেই হ'ল। সেই চিত্ৰৰ মতে যে QTO সমকোণী ত্ৰিভুজৰ পৰা এইটো এটা সমকোণী ত্ৰিভুজ, তো এইটো পাইথাগোৰাছৰ সূত্ৰ লিখিছোঁ আৰু সেইমতে মানবিলাক বহুৱাই গৈ আমি কেলকুলেশ্যন কৰিছোঁ। এইটো মানে প্লাছটো সিফালে গুচি গৈছে মাইনাছ, 24ৰ বৰ্গ 576 আৰু 25ৰ বৰ্গ 625, এনেকৈ বিয়োগ কৰিলে 49, মানে আমি 7 স্কোৱাৰ কেঞ্চেল, দেন OT ইকুৱেল টু 7। গতিকে আমি দেখা পালোঁ এই 4টা অপশ্যনৰ পৰা যিটো A নম্বৰত আছে 7 সেণ্টিমিটাৰ, এইটো হৈছে শুদ্ধ উত্তৰ। ধন্যবাদ।